নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ চেনেলৰ আন এটি ভিডিঅ'লৈ। এয়া হৈছে এখন গ্ৰন্থ আৰু বাণিজ্য মেলা, যিখন অনুষ্ঠিত হৈ আছে সাপেখাতী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত। আৰু আজি আপোনালোকক এই খেলপথাৰত অনুষ্ঠিত হৈ থকা বাণিজ্য মেলাখনৰে কিছু দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিম। তেন্তে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। দাদা আপোনালোক কোন ঠাইৰ পৰা আহিছে? গুৱাহাটীৰ পৰা আহিছে ন? ইয়াতে ফাৰ্ষ্ট নে আগতে আৰু বেলেগত আপোনালোকে এনেকে? ইয়াৰ আগত নামৰূপত আছিলে, ত' বৰ্তমান আপোনালোকে সাপেখাতীত আহিছে ন? ইয়াৰ পিছত আকৌ আছে চাগে প্ৰগ্ৰাম? ঠিকে। আপোনালোকৰ এতিয়া গৰমটো বেছি হৈছে, গতিকে দিনত চাগে মানুহ অলপ কম। এই চাওক, তেওঁলোকে লাইটিঙৰ বৰ্তমান ব্যৱস্থা কৰি আছে। যিহেতু মই দিনত আহিলোঁ, হয়তো লাইটিঙৰ ব্যৱস্থা বৰ্তমান তেওঁলোকে কৰি আছে। তো আপোনালোকে আহিব পাৰে, ইয়াত ধুনীয়া ধুনীয়া বস্তু ওলাইছে। এই বৰ্তমান মই এই কাপোৰ য'ত আছে মই তাত আছোঁ। আপোনালোকক বাকী বস্তুখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। এইখিনি ফিক্সড প্ৰাইচ মানে 100 ৰুপিজ। এইফালে 150 আছে। সেইবোৰ কি গাৰু গিলিপ? সকলোবোৰ প্ৰাইচে ফিক্সড, 150, 100, এইফালে 150 আছে। দাদা আপুনি কোন ঠাইৰ পৰা আহিছে? যোৰহাট। এইবোৰ চব চিচাৰ? তাত মানে কিটচেনৰ পুৰা সা সঁজুলি পুৰা আছে। কিটচেনৰ চিচাৰ লাগে। এইবোৰ কিহৰ হয়? চব বেলেগ বেলেগ। এইবোৰ চীনামাটি আছে, ফ্ৰেঞ্চ চাইনা, পন চাইনা, বেলেগ বেলেগ আৰু মেলামাইন ন? এই ফোনপে' যোগেদি আপোনালোকে পে'মেণ্ট কৰিব পাৰিব। ইয়াত যদি আপোনালোকে কেছ টকা নাথাকে, ফোনপে' যোগেদি আপোনালোকে পে'মেণ্ট কৰিব পাৰিব। এইটো ভাল লাগিছে, কলপাতৰ ডিজাইনৰ ট্ৰে। ঠিকে। এইবোৰ এই নিমখ চিমখ দিবৰ কাৰণে ন? এইফালে চীনামাটি আছে, চাব পাৰে। আচাৰ, নিমখ এইবোৰ ভাল আৰু এইবোৰ ন? এইবোৰ আচাৰ থবৰ কাৰণে ভাল। বঢ়িয়া আছে। এইবোৰ ফুলৰ টাব চাগে? ইয়াত এতিয়া আপোনালোকৰ কেই তাৰিখলৈকে আছে? 27। আপোনালোকৰ গোটেই টিমটো একেলগতে থাকে নেকি নে বেলেগ বেলেগ হৈ যায়? মানে আপোনাৰ বেলেগ বেলেগে হৈ যায় কেতিয়াবা। এইটো আপোনাৰ পাৰ্টি লৈ কথা, কিছুমানৰ মানে এটাতে থকা হয়, আকৌ মানে বেলেগ জেগাত যোৱা হয়। ঠিকে মানে ফিল্ড লৈ কথা। ঠিক য'ত ভাল হয় তাতে যোৱা হয়। ঠিকে। ইয়াত অসমীয়া গহনা, মণিপুৰী আৰু অসমীয়া গহনা ন? ঠিক আছে, ধুনীয়া লাগিছে। ডিছকাউণ্ট থাকে চাগে? ডিছকাউণ্ট আছে ন? ঠিক আছে। এইবোৰ চাওক, আপোনালোকক মই অসমীয়া আৰু মণিপুৰী গ'লে ন, আৰু মণিপুৰী গহনা দেখাই দিছোঁ।
সোণৰ পানী চোৱা চাগে এইবোৰ এইকেইটা আপোনাৰ মণিপুৰী হয় এইখিনি মণিপুৰী ন মণিপুৰী মিডিয়াম হয় আৰু আপোনাৰ গ্লাছৰ ভিতৰতখিনি আছে আপোনাৰ অসমীয়া গহনা অঁ এইটো আমাৰ কটাৰ ভিতৰত হয় হয় দাদাবিলাক কি কাঠৰ নেকি সকলোবোৰে কাঠৰে হয় এই যে চাইকেলবোৰ আছে এইবোৰ কিহৰ কাঠৰে নি প্ৰাকৃতিক উদ্যোগ আছাম কোন ঠাই পাৰিছে ডিব্ৰুগড় পাৰিছে ন ইয়াত এইবোৰ চব আচাৰ হয় ইয়াত কিহৰ কিহৰ আচাৰ আছে সকলো বিভিন্ন ধৰণৰ আছে ন এনেই দামবোৰ কেনেকুৱা কি চিষ্টেম আছে আপোনালোকৰ ইয়াত পুৱা 100 যিকোনো আচাৰ ল'লে পুৱা 100 টকা ন এইটো খৰিচা এইটো এইটো ঊল কচু ন এইটো নহৰু অঁ এইটো কি তিতা কেৰেলা দাদা আপোনালোক কোন ঠাইৰ পৰা আহিছে দেৰগাঁও পৰা আহিছে কিতাপৰ ইয়াত এখনেই ষ্টল আছে এখনেই আছে ইয়াত মানে যিকোনো পাব্লিকেশ্যনৰ কিতাপ চাগে পোৱা যায় ইয়াত ডিছকাউণ্ট আছে নে আপোনালোকৰ কিতাপত কিমান পাৰ্চেণ্ট দি আছে 10% যিকোনো কিতাপ ল'লে 10% ঠিক আছে গতিকে আপোনালোকো আহিব পাৰে ইয়াৰ পৰা আপোনালোকৰ মন পচন্দৰ কিতাপখন লৈ যাব পাৰিব আৰু ডিছকাউণ্ট দিব তেওঁলোকে 10%। এইবোৰ বিক্ৰীৰ বাবে নে এইবোৰ কিমান অঁ 520 এনেকুৱা ৰেট বেলেগ বেলেগ আৰু
আপুনি কোন ঠাইৰ পৰা আহিছে চিলাপথাৰ ন ইয়াত মানে সকলোবোৰ মিচিং তেনে বন্ধু বান্ধৱীসকল আজি আপোনালোকক সাপেখাতি উচ্চতৰ মাধ্যমিক খেলপথাৰত অনুষ্ঠিত হৈ থকা গ্ৰন্থমেলাৰ লগতে বাণিজ্য মেলাখন দেখাবলৈ চেষ্টা কৰিলোঁ আৰু আশা কৰিছোঁ আপোনালোকে এই ভিডিঅ'টোৰ পৰা নিশ্চয় বাণিজ্য মেলাখনৰ বিষয়ে কিছু গম পালে আৰু বাণিজ্য মেলাখনত কি কি সা সামগ্ৰী ওলাইছে আপোনালোকে সেইখিনি কথা গম পালে বা মই দেখুৱাবলৈ হয়তো সক্ষম হ'লোঁ আৰু যদি ভিডিঅ'টো আপোনালোকে ভাল পাইছে তেতিয়াহ'লে এটা লাইক কৰি দিব আৰু কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু লগতে যিসকল ভিউৱাৰ্ছে বৰ্তমানো এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকক অনুৰোধ কৰিছোঁ প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়াৰ লগতে কাষতে থকা বেল আইকনটো টিপি দিব যাতে অনাগত দিনত আহিবলগীয়া ভিডিঅ'বোৰ আপোনালোকেই প্ৰথমে লাভ কৰে